নমস্কাৰ জিএম মিক্সাৰৰ অন্য এটা ভিডিঅ'লৈ মই গীতাশ্ৰী আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভাত কেৰেলাৰ এটা খুবেই সুন্দৰ ৰেচিপি। এয়া মই এতিয়া ভাত কেৰেলাকেইটা এনেকৈ ওপৰ অংশটো গুচাই লৈছোঁ। এয়া মোৰ ভাত কেৰেলাকেইটা গুচোৱা হৈ গৈছে আৰু এতিয়া মই ইয়াক দুফাল কৰি ফালি ল'ম। এয়া মই এতিয়া এটা কুকাৰত আলু দুটা এনেকৈ বাকলি গুচাই লৈছোঁ আৰু ভাত কেৰেলাখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি মই এতিয়া বইল কৰি ল'ম। আৰু এয়া মই এফালে বেচন লৈছোঁ। বেচন মই 5 চামুচ মানৰ জোখা লৈছোঁ। আপোনালোকে নিজৰ মতে ল'ব পাৰে যিমান লয়। আৰু ইয়াতে মই এতিয়া পিঠাগুড়ি দিম। এয়া মই পিঠাগুড়ি দিছোঁ। পিঠাগুড়িও নিজৰ মতে আপোনালোকে দিব পাৰিব। পিঠাগুড়িটো দিলে বৰটো অলপ মচমচীয়া হয়, খাবলৈ ভাল লাগে। এয়া হালধি গুড়ি দিছোঁ, লাল মিৰ্চ পাউডাৰ দিছোঁ, এয়া জিৰা গুড়ি, ধনিয়া গুড়ি দিছোঁ আৰু এতিয়া মই এইখিনি ভালকৈ মিহলাই ল'ম। এতিয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু ইয়াতে মই এতিয়া এইখিনি পানী দি ভালকৈ এটা বেটাৰ বনাম। বেটাৰটো বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব। বেছি পনীয়া কৰিলে আপোনাৰ বৰটোত লাগিবলৈ অকণমান অসুবিধা হ'ব। এইখিনি হৈ গৈছে। এতিয়া মই সিজাই লোৱা ভাত কেৰেলাখিনি এনেকৈ এখন ডিছত উলিয়াই লৈছোঁ আৰু এতিয়া মই এইখিনিৰ ভিতৰ অংশটো এখন চামুচেৰে উলিয়াই ল'ম। খুব সাৱধানে উলিয়াব, নহ'লে বাকীখিনি ভাগি যাব পাৰে। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে। আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। নতুনকৈ অহা ভিউৱাৰ্ছসকলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। এইখিনি মোৰ গুচোৱা হৈ গৈছে আৰু মই এতিয়া এইখিনি এটা মিক্সি জাৰত দি এইখিনি মই এতিয়া পেষ্ট বনাই ল'ম। এইখিনি পেষ্ট কৰা হৈ গৈছে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি ভাত কেৰেলা নাখায় এনেকৈ বনাই দিবচোন, নিশ্চয় খাব। এয়া বইল আলু দি লৈছোঁ। ইয়াতে কটা পিঁয়াজ দিছোঁ, অকণমান আদা দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। জলকীয়াটো আপোনাৰ নিজৰ মতে দিব, কিমান জ্বলা খাই। নিমখ অকণমান দিছোঁ আৰু এতিয়া মই এইখিনি অলপমান জালুকৰ গুড়িও দিছোঁ। এতিয়া এইখিনি মই ভালকৈ পিটিকি ল'ম। আপোনালোকে হাতে বা কাটা চামুচেৰে পিটিকিব পাৰে। আৰু এইখিনি এতিয়া পিটিকাৰ পিছত ভালকৈ আকৌ এখন চামুচেৰে মিহলাই লৈছোঁ। এতিয়া মই ভাত কেৰেলাখিনিত অলপ অলপকৈ এনেকৈ পুৰ হিচাপে ভৰাই যাম। আপোনালোকে ইয়াত পনীৰো মিক্স কৰিব পাৰে, মিক্স কৰোঁ বুলি ক'লে, বা অন্য তৰকাৰীও মিহলাব পাৰে। এইখিনি মোৰ হৈ গৈছে আৰু এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু তাতে মই অলপ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম কৰি দিছোঁ আৰু এতিয়া এই বেচনখিনিত মই ভাত কেৰেলাখিনি এনেকৈ ডুবাই ডুবাই ভাজি যাম। দেখিছেনে? খুবেই ভাল লাগে এনেকৈ বনালে। মোৰ ছোৱালীয়ে ভাত কেৰেলা নাখায়, কিন্তু এনেকৈ বনাই দিলে তাই ভাল পায় খাবলৈ। এটা এটাকৈ দিব আৰু সাৱধানে এতিয়া লৰাই দিব। অলপ ৰঙচুৱা হোৱালৈকে ভাজিব। এয়া আমাৰ ভাত কেৰেলাৰ বৰ ৰেডি হৈ গৈছে। এয়া দেখিছেনে, হৈ গৈছে। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।